স্বাগতম জনাইছোঁ আজি মোৰ এই ভিডিঅ'টোলৈ। মোৰ এই চেনেলটো হৈছে ট্ৰেডিং ৰিলেটেড ভিডিঅ' আপলোড কৰোঁ। এতিয়া ট্ৰেডিং বা ষ্টক মাৰ্কেট বুলি ক'বলৈ গ'লে পোনপ্ৰথমতে আমাৰ মনত প্ৰশ্ন হয় কিমান টকাৰ প্ৰয়োজন হয়। এতিয়া আপুনি প্ৰথমতে যিমানেই টকা লৈহে লষ্ট হ'বই। আনকি আপুনি যদি 1 লাখ 2 লাখ 1 কৰোৰ যিমানেই আনে লষ্ট হ'বই। কিয়নো সেই ট্ৰেডিংটো আমি প্ৰথমতে শিকিব লাগে। সেইবাবে বেছি টকাৰে ট্ৰেডিং কৰাতকৈ ভাল প্ৰথমতে 5-10 হাজাৰ টকাৰে ট্ৰেডিংটো কৰক। কিন্তু এই 5-10 হাজাৰ টকাৰে আপুনি প্ৰফিট ওলাম বুলি নেভাবিব। এই 5-10 হাজাৰ টকাটো কেৱল আপোনাৰ প্ৰেক্টিচৰ বাবেহে। কাৰণ আপুনি ফাৰ্ষ্টে যিমানেই ইণ্ডিকেটৰ যিমানেই টেকনিকেল এনালাইচিছ শিকক আপোনাৰ লষ্ট হ'বই। সেয়ে আপুনি কম টকাৰে প্ৰথমতে নিজৰ চাইক'লজিটো বিল্ড আপ কৰি লওক। তাৰপিছতেহে আপুনি ট্ৰেডিংটো লাহে লাহে কৰিব। সেয়ে আপোনালোকে যে ট্ৰেডিংটো কৰিম বুলি ভাবিছে নিজৰ প্ৰফেশ্যন হিচাপে ল'ম বুলি ভাবিছে প্ৰথমতে ট্ৰেডিংটোক আপুনি টাইম দিয়ক। কমেও 6 মাহ 1 বছৰ টাইম দিয়ক, শিকক প্ৰাইজ একশ্যন কি হয়, টেকনিকেল এনালাইচিছ কি, ফাণ্ডামেণ্টেল শিকক, লগতে আপুনি ইণ্ডিকেটাৰ শিকক, সকলোবোৰ কম্বাইন কৰক। কম্বাইন কৰাৰ পিছতেহে আপুনি লাহে লাহে বস্তুবোৰ শিকিব। সেয়ে প্ৰথমতে আপুনি লাৰ্ণিঙত ফ'কাছ কৰক, তাৰপিছতেহে আৰ্নিঙত ফ'কাছ কৰিব। এনেকুৱাই ট্ৰেডিং ৰিলেটেড ভিডিঅ' চাবলৈ মোৰ এই চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।